কি পাইছে ছাগল 10 টকা টিকেটত কিমান আছিল টিকেটৰ দাম 10 টকা 10 টকাতে হাঁহ এটা পাইছে কি পাইছে দই পালো 10 টকা টিকেটত দই পাইছে টিকেটৰ দাম কিমান আছিল মাত্ৰ 10 টকাৰ বিনিময়ত কোনোবাই পালে এটা ডাঙৰ খাহী ছাগলী কোনোবাই পালে ডাঙৰ লোকেল কুকুৰা হাঁহ 10 টকাৰ বিনিময়ত কোনোবাই পালে দৈ জহা চাউল খেজুৰৰ গুড় সম্প্ৰতি বজাৰত সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে গ্ৰাহকক জুৰুলা কৰিলেও ধূপধৰা দৈনিক বজাৰত সৌভাগ্যৱান লোকসকলে মাত্ৰ 10 টকাৰ বিনিময়তে লাভ কৰিছে এনে খাদ্য সামগ্ৰী কিয়নো এয়া উৰুকা বাম্পাৰ ঐক্য সম্প্ৰীতিৰ বান্ধোনেৰে গোৱালপাৰা জিলাৰ ধূপধৰাত ভোগালী বিহু উপলক্ষে আয়োজন কৰা উপহাৰ কুপনত আপুনিও লাভ কৰিব পাৰে এনে লোভনীয় পুৰস্কাৰ হয় ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ ধূপধৰাতো ভোগালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে এই উপলক্ষে জিলাখনৰ ভিতৰতে ঐক্য সম্প্ৰীতিৰ অন্যতম অনুষ্ঠান ধূপধৰা তিনিদলীয়া ৰাইজ নামৰ সামাজিক অনুষ্ঠানটোৰ উদ্যোগত প্ৰতি বছৰে ভোগালী উৎসৱটি উদযাপন কৰা হয় এই বেলিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই উল্লেখযোগ্য যে এই ধূপধৰা তিনিদলীয়া ৰাইজৰ উদ্যোগত আৰু স্থানীয় আন অনুষ্ঠানৰ সহযোগতে ভোগালী বিহু উপলক্ষে এখন উপহাৰ কুপন খেলৰ আয়োজন কৰা হয় বৃহস্পতিবাৰে ধূপধৰা দৈনিক বজাৰ প্ৰাংগণত আয়োজন কৰা উৰুকা বাম্পাৰ উপহাৰ কুপন খেলত মাত্ৰ 10 টকা মূল্যৰ কুপনত পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় ভোগালী বিহুৰ খাদ্য সম্ভাৰৰ অন্তৰ্গত খাহী ছাগলী খাহী কুকুৰা হাঁহ জহা চাউল বৰা চাউল মহৰ দৈ খেজুৰৰ গুড় গাৰো তিল চিৰা কণী আদি সম ৰাইজৰ উপস্থিতি লগত পুরস্কার বড়া চাউল 3 কেজি কই 10টা পুরস্কার কোনে 1 প্লেট 10টা পুরস্কার আছে সিরা মাল মোহাম্মদ জাকির ডক্টর আব্দুল হক আহমেদ সাহেব গঙ্গা দরবারা কুলঙ্গা বছরে সম্পাদক সাজ্জাদ গনি ডাঙরিয়া তেখেতক আমি এখন কুলঙ্গা বছরে সম্মাননা জানাব বলছি এইবার তেখেতক আমি এখন কুলঙ্গা বছরে সম্মাননা জানাব লাইছো পঞ্চদশ বার্ষিক উৰুকা বাম্পাৰ উপহাৰ কুপনৰ সম্মানীয় কুলঙ্গা বছরে সম্মানীয় আমি এখন ধূপধৰা মুছলিম ৰাইজৰ সম্পাদক মহিবুল ৰহমান ডাঙৰীয়া তেখেতক আমি এখন কুলঙ্গা বছৰে সম্মাননা জানাব লাইছো আমাৰ জগতগুৰু নাম সম্পাদক সৰ্বেশ্বৰ ৰায় ডাঙৰীয়াক আমি এখন কুলঙ্গা বছৰে সম্মাননা জানাব লাইছো আমাৰ বৰ্ডত সম্মাননা জানাব লাইছো আমি বিচাৰক হিচাপে মুঠ উপহাৰ হ'ব 98টা এখন কুপনত এটাহে উপহাৰ পাব কুপনৰ সংখ্যা 10,999 জন দিনৰ পৰা পিছদিনা 12 বজাৰ ভিতৰত উপহাৰ বিজেতা ঘৰত এক আহিছে 9 159 9 আৰু 9 1599 15994 প্ৰথম পুৰস্কাৰ খাহী ছাগলী এটা আনুমানিক 10 কেজি দেখা গৈছে ধূপধৰাত উৰুকা বাম্পাৰ তিনিদলীয়া ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে প্ৰত্যেক বছৰৰ দৰে কি ক'ব এই বছৰ কেনেধৰণৰ আয়োজন এই বছৰৰ আমি যোৱাবাৰতকৈ ভালেই হৈছে আমাৰ যিখিনি কুপন ছপাইছিলোঁ সেইখিনি আমাৰ এদিন আগতে শেষ হৈ গৈছে আজি কুপনৰ কাৰণে বহুতৰে অলপমান আশা সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ ভৱিষ্যতে আমি সম্পূৰ্ণ কৰাৰ কাৰণে চেষ্টা কৰিম যিসকল উপহাৰ বিজেতা তেওঁলোকৰ বিহু উৰুকা নিশ্চয় ভাল হ'ব নিশ্চয় ভাল হ'ব আমি 10 টকাত খাহী মুৰ্গী এটা
খাহী ছাগলী এটা, তাৰপিছত দৈ 2 কেজিকৈ দিছোঁ, এটা উপহাৰ। গাৰ তিল আছে, তাৰপিছত জহা চিৰা আছে, খেজুৰৰ গুড় আছে। মানে বিহুত যিখিনি সামগ্ৰী লাগে মানুহক, বৰা চাউলৰ পৰা চিৰালৈকে বা চব বস্তুৱে আমি তাৰমানে উপহাৰ হিচাপে ৰাখিছোঁ। খাহী ছাগলী নাম্বাৰটো হ'ল 2 আৰু আমাৰ সাজ্জাদ গনি ডাঙৰীয়াক আমি দ্বিতীয় আমাৰ পৰ্বৰ পৰা এটা কি 1 নাম্বাৰটো হ'ল 5 অমৰৰ মেজিতে ভেলাঘৰ পুৰণি ৰাইজৰ ৰঙৰে থল। গাঁও ভুঁই উজলি অগ্নি জ্বলিছে কুঁৱলী আঁতৰে হ'ল। গাঁও ভুঁই উজলি অগ্নি জ্বলিছে কুঁৱলী আঁতৰে হ'ল। লৈ আহিছে ভোগালী বিহুতি এওঁফালে উৎসৱৰ ৰূপ। লৈ আহিছে ভোগালী বিহুতি এওঁফালে উৎসৱৰ ৰূপ। শেষৰ নাম্বাৰটো নাম্বাৰটো কি লাগে? কি লাগে? 32057 জলপান ইঘৰে সিঘৰে কৰে, হিয়াত সাঁচি থোৱা চেনেহৰ নৈখন মৰমত উপচি পৰে। অমহি বমহি আলহী কুটুমে বিহুতি মুখৰে হ'ল। মৰমৰ দোলেৰে বান্ধ খাই সবেও সমাজৰ বৰ ঘৰ হ'ল। মৰমৰ দোলেৰে বান্ধ খাই সবেও সমাজৰ বৰ ঘৰ হ'ল। লৈ আহিছে ভোগালী বিহুতি এওঁফালে উৎসৱৰ ৰূপ। লৈ আহিছে ভোগালী বিহুতি এওঁফালে উৎসৱৰ ৰূপ। উৰুকাৰ নিশাতে কি পাইছে? বৰা চাউল। বতাহ পাইছে। হাঁহ পাইছে। কিমান আছিল টিকেটৰ দাম? 10 টকা। 10 টকাতে হাঁহ এটা পাইছে। ঠিক আছে। দৈ পালোঁ। দৈ পাইছে না? 2 কেজি। মাত্ৰ 10 টকা টিকেটত 10 টকাৰ টিকেটত দৈ দৈ পাইছে না? মাঘ বিহুটো ভালে ভালে যাব আৰু মাঘ বিহুটো ভালে ভালে যাব। ঠিক আছে। কি পাইছে? জাহা চাউল পাইছে 10 টকা টিকেটত। কি পাইছে? কণী। পথাৰৰ মেজিতে ভেলাঘৰ পুৰণি ৰাইজৰ ৰঙৰে থল। পথাৰৰ মেজিতে ভেলাঘৰ পুৰণি ৰাইজৰ ৰঙৰে থল। খাহী মুৰ্গী পাইছে আমি মুৰ্গী 10 টকা টিকেটত। 10 টকা টিকেটত চৰি। কুঁৱলী আঁতৰে হ'ল। গাঁও ভুঁই উজলি অগ্নি জ্বলিছে কুঁৱলী আঁতৰে হ'ল। লৈ আহিছে ভোগালী বিহুতি এওঁফালে উৎসৱৰ ৰূপ। লৈ আহিছে ভোগালী বিহুতি এওঁফালে উৎসৱৰ ৰূপ। ন শস্যৰ ন জলপান ইঘৰে সিঘৰে কৰে। ন শস্যৰ ন জলপান ইঘৰে সিঘৰে কৰে। কি 11 তিল পালোঁ। 11 তিল পাইছে না? 10 টকা টিকেটত। 10 টকা টিকেটত পালোঁ। বহুত বহুত ধন্যবাদ কমিটিখনক। ঠিক আছে। ভিডিঅ' শুভেচ্ছা দিলোঁ। মৰমৰ দোলেৰে বান্ধ খাই সবেও সমাজৰ বৰ ঘৰ হ'ল।
মৰমৰ ফুলেৰে বান্ধ খাই সবেও সমাজৰ বৰ ঘৰবোৰ ফুল লৈ আহিছে ভোগালী বিহুটি এওঁফালে উৎসৱৰ ফুল লৈ আহিছে ভোগালী বিহুটি এওঁফালে উৎসৱৰ উৰুকাই নিশাতে উৰুঙা মনতে যাৰ শীত নোহোৱা উৰুকাই নিশাতে উৰুঙা মনতে যাৰ শীত নোহোৱা লৈ আহিছে ভোগালী বিহুটি এওঁফালে উৎসৱৰ লৈ আহিছে ভোগালী বিহুটি এওঁফালে উৎসৱৰ লৈ আহিছে ভোগালী বিহুটি এওঁফালে উৎসৱৰ উৰুকাই নিশাতে উৰুঙা মনতে যাৰ শীত নোহোৱা উৰুকাই নিশাতে উৰুঙা মনতে যাৰ শীত নোহোৱা লৈ আহিছে ভোগালী বিহুটি এওঁফালে উৎসৱ